গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আজি ক্লাছ 4ৰ পাঠ নম্বৰ 2 সংখ্যা ধাৰণা পাঠটোৰ বিষয়ে আলোচনা কৰিম। এই পাঠটোত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ কথা কৈছে। ৰংপুৰ নামৰ গাঁওখনত 5 জুন 20 তাৰিখ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী লৈছিলে আৰু সেই গছপুলি ৰোপণ কাৰ্যসূচীত বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছিলে। সেই গছপুলিৰ নাম আৰু সংখ্যা তোমালোকক চিত্ৰখনৰ তলতে দিয়া আছে। যেনেধৰণে আমপুলি বুলি কোৱাৰ লগে আমপুলি আছে 220টা, জাম 256, কঁঠাল 232, এনেধৰণে গোটেইখিনি গছৰে নাম তালিকা বনাই দিছে। তোমালোকে নামখিনি আৰু গছৰ সংখ্যা ভালদৰে প্ৰথমতে পৰ্যবেক্ষণ কৰি ল'বা। এতিয়া চোৱা, এই নামখিনি যে মই 220 পঢ়িলোঁ, 220 বুলি পঢ়োঁতে তাত অংক কেইটা আছে? 3টা আছে। এতিয়া ঠিক তেনেধৰণে তোমালোকে এবাৰ 3 অংক 4 অংক বিশিষ্ট সংখ্যা পাবা। এতিয়া সেই অংকৰ প্ৰথমটোত আমি এতিয়া ধৰি 220 পাইছিলোঁ। এই 220টো 220 দিয়া আছিলে। ধৰিলোঁ আমাক আৰু এটা তাতকৈ ডাঙৰ অংক দি দিলে। ডাঙৰ অংকটো ধৰি লোৱা 1 2 1 2 3 4 1 2 3 4। ইয়াক আমি তাক একক, দশক, শতক, হাজাৰ হিচাপে ভাগ কৰি পেলাই 4টা ভাগত ভাগ কৰিব পাৰিম। যিহেতু 4টা অংক আছে, সোঁফালৰ প্ৰথম অংকটো হ'ব এককৰ ঘৰৰ, দ্বিতীয়টো হ'ব দশকৰ, তৃতীয়টো হ'ব শতকৰ, চতুৰ্থটো হ'ব হাজাৰৰ। গতিকে আমি সেই একক, দশক, শতক, হাজাৰ হিচাপে অংককেইটা ভাগ কৰি লওঁ আৰু ভাগ কৰি লৈ সেই তেনেধৰণে আমি সংখ্যাটো পঢ়িবলৈ চেষ্টা কৰিম। যিহেতু প্ৰথম অংক 1 আছে, 1টো হাজাৰৰ ঘৰত আছে আৰু সেইকাৰণে আমি ইয়াক পঢ়িম 1000। শতকৰ ঘৰত 2 আছে, সেইকাৰণে আমি তাক পঢ়িম 200। তাৰপিছত আছে 3 দশকৰ ঘৰত 3 আৰু এককৰ ঘৰত 4, ই মিলি হ'ল 3 10 4 34। এতিয়া লাষ্টত আহি 34, গোটেই সেয়েহে আমি 1234 বুলি 1 2 3 4 অংকটোক আমি পঢ়িম। ঠিক তেনেধৰণে তোমালোকক আৰু এটা উদাহৰণ দিয়া আছে। যে দ্বিতীয় উদাহৰণটো হ'ল 5 4 2 আৰু 5। ইয়াক আমি কেনেধৰণে পঢ়িম? 5টো আছে হাজাৰৰ ঘৰত, সেইকাৰণে আহিলে 5000। 2টো আছে শতকৰ ঘৰত, সেইকাৰণে আহিলে 4টো আছে শতকৰ ঘৰত, সেইকাৰণে আহিলে 400। আৰু এইফালে আছে 2 আৰু 5 25, সেইকাৰণে 25। ইয়াক আমি পঢ়িম 5425। ঠিক আছে। ঠিক তেনেধৰণে আমি অংকবিলাক ভাগ কৰোঁ আৰু পঢ়িবলৈ চেষ্টা কৰোঁ। আৰু এটা কথা ইয়াতে মনত ৰাখিবা, আমি এই সংখ্যাবিলাকক যুগ্ম আৰু অযুগ্ম হিচাপে ভাগ কৰিব পাৰোঁ। যদি যিকোনো এটা সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকে, তেনেহ'লে তাক আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে 10 112 126। ইহঁতৰ এককৰ ঘৰত প্ৰথমটোত 10ত আছে 0 আৰু ইয়াত 112ত আছে এককৰ ঘৰত 2, তাৰপিছত আৰু লাষ্টৰটোত 226ত এককৰ ঘৰত আছে 6। গতিকে এককৰ ঘৰত থকা অংককেইটাৰ ওপৰত ভিত্তি কৰিয়ে সংখ্যাক এটাক যুগ্ম বা অযুগ্ম সংখ্যা নাম দিব পাৰি। মানে এককৰ ঘৰত 2 0 0 2 4 6 যদি থাকে, তেনেহ'লে তাক আমি যোৰা বনাব পাৰিম। যোৰা বনাব পাৰিম মানে এই যুগ্ম সংখ্যা হ'ব। সেয়েহে আমি এককৰ ঘৰত যদি তেনেকুৱা 0 2 4 6 8 থাকে, তেনেহ'লে তাক আমি যুগ্ম ক'ম। আৰু যদিহে এককৰ ঘৰত 1 3 5 7 আৰু 9 থাকে, তেনেহ'লে আমি ইয়াক কি বুলি ক'ম? অযুগ্ম সংখ্যা। তোমালোকে তাত তলত উদাহৰণ দেখিছা যে 51 107 100 আৰু 809 এই সংখ্যাকেইটাক আমি অযুগ্ম সংখ্যা বুলি কৈছোঁ। ঠিক তেনেধৰণে তোমালোকে যুগ্ম অযুগ্ম বিচাৰ কৰিব লাগিব। এতিয়া ইয়াতে আছে যুগ্ম অযুগ্ম বিচাৰ কৰা। আৰু প্ৰথমতে আমি সংখ্যাখিনি ইয়াতে চাই ল'ম। চাই লোৱাৰ পিছত এই সংখ্যাখিনিৰ পৰা সকলোতকৈ সৰু সংখ্যাটো, তাৰপিছত সকলোতকৈ ডাঙৰ, তাতকৈ অলপ ডাঙৰ সংখ্যাটো, তেনেধৰণে তোমালোকক ইয়াতে খালী ঠাই পূৰ কৰিব দিছে। তালিকাত দিয়া বিভিন্ন ধৰণৰ গছবিলাক সৰুৰ পৰা ডাঙৰলৈ সংখ্যাবিলাক লিখিব লাগে। প্ৰথমটো মই কেইটামান লিখি দিছোঁ 4টা, তাৰ পিছৰকেইটা তোমালোকে চেষ্টা কৰিবা। তাৰপিছত কৈছে এককৰ ঘৰত 5 থকা। এককৰ ঘৰত 5 মানে সোঁফালৰ প্ৰথম অংকটোত 5 থকা। ধৰি লোৱা এই সংখ্যাটো 4 আছে আৰু ইয়াত এই সংখ্যাটো 5 আছে আৰু এইটো 4 আছে। 4 আছে মানে এই যুগ্ম সংখ্যা হ'ল। ঠিক আছে। যুগ্ম সংখ্যা যিহেতু 4 থাকিলে যুগ্ম হয় এককৰ ঘৰত, আৰু অযুগ্ম থাকিলে 5 হ'বলৈ, অযুগ্ম হ'বলৈ 2 3 1 3 5 হ'ব লাগিব বা 7 9 হ'ব পাৰিব। ঠিক আছে। তেনেধৰণে তোমালোকে এতিয়া এই তালিকাখনত এককৰ স্থান বুলি কোৱা মানে সোঁহাতৰ প্ৰথম অংকটো 5 থকা অংক দুটা আছে। তাৰে মই এটা তোমালোকক কৰাই দিছোঁ, এটা তোমালোকে কৰিবা। আৰু দশকৰ স্থান মানে কি আছিলে? দশকৰ স্থান মানে 2 নম্বৰ স্থানটো। দশকৰ স্থানত 0 থকা।
মই এটা তোমালোকক লিখি দিছোঁ 506 তাৰপিছতো তোমালোকে লিখিবা। তাৰপিছত আকৌ শতকৰ স্থানত আছে, শতকৰ স্থানত 7 থাকিব লাগিব, 7 থকা এটা মই 711 লিখি দিছোঁ, 2 নম্বৰটো তোমালোকে কৰিবা। আৰু শতকৰ স্থানত 8 থকা মানে 3 নম্বৰ ঘৰটোত, এইফালৰ পৰা 1 2 এই 3 নম্বৰ ঘৰটোত, ঠিক আছে। 8 থকা সংখ্যা লিখিব লাগে। এতিয়া 8 থকা সংখ্যা লিখিবলৈ হ'লে তুমি সেই সংখ্যা গছপুলি সংখ্যাখিনি চাবা তালিকাখনত 18 নম্বৰ পৃষ্ঠা, তাতে থকাৰ পৰা তুমি এককৰ ঘৰত 8 থকা লিখি দিবা। এতিয়া একক আৰু দশকৰ স্থানত একে অংকযুক্ত সংখ্যা, একক আৰু দশকৰ স্থানত একে অংক বিশিষ্ট সংখ্যা মানে ইয়াত চোৱা এটা তোমালোকক কৰি দিছে যে 322, 22 হ'ল 2টো এককৰ ঘৰত আছে, প্ৰথম 2টো, পিছৰ 2টো এককৰ ঘৰত আছে, এই দুটা 2 মিলি একক আৰু দশকৰ ঘৰত তোমাৰ একে অংক আছে। ঠিক তেনেধৰণে এটা মই তোমালোকক কৰি দিছোঁ 455, 455ত 5 5, এই 5 আৰু 5টো হ'ল এককৰ ঘৰত থকা অংক। একক আৰু দশকৰ ঘৰতো এটা 5, এককৰ ঘৰতো এটা 5 আছে, দশকৰ ঘৰতো এটা 5 আছে, দুটা একেই। এনেধৰণৰ অংক তোমালোকে লিখিব লাগিব। তাৰপিছত কৈছে গছপুলিৰ সংখ্যাবোৰ যুগ্ম আৰু অযুগ্ম, সেই হিচাপে তোমালোকে ভাগ কৰিব লাগিব। যুগ্ম বুলি কোৱাৰ লগে লগে গম পাইছা যে 0 2 4 6 আৰু 8 এইকেইটা অংক এককৰ ঘৰত থাকিব লাগিব। ইয়াত মই তোমালোকক কেইটামান কৰি দিছোঁ, ইয়াতে 20 লাষ্টত 2 0 আছে, তাৰপিছত এইটো লাষ্টত 6 আছে, এককৰ ঘৰত 3 আছে, এককৰ ঘৰত 6 আছে, এনেধৰণে বাকীকেইটা সংখ্যা খালী ঠাইত লিখিবা। তাৰপিছত গছপুলি ৰোপণৰ অযুগ্ম বুলি কোৱাৰ লগে লগে 5 আছে এককৰ ঘৰত, ইয়াত 5 আছে, এককৰ ঘৰত এইটোত 1 আছে, তাৰপিছত তোমালোকে নিজে বিচাৰি লিখিবা বাকীকেইটা। তালিকাত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা। আটাইতকৈ সৰু সংখ্যাটো 220 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো তোমালোকে তাৰ পৰা বাছি পেলাই নিজে উলিয়াই লিখিবা। আৰু মই তোমালোকক দুটামান ওপৰত লিখি দিছিলোঁ সংখ্যা, কিছুমান আখৰেৰে লিখিবলৈ মই তোমালোকক দেখুৱাই দিছিলোঁ। এতিয়া 220 বুলি মই এইটো তোমাক চোৱা, এইটো 220 বুলি লিখাই দিছোঁ, 2 2 0 220 হ'ল। ঠিক তেনেধৰণে তোমালোকে তলৰ আৰু তিনিটা আছে, 345, 506 আৰু 800 হ'ব। মই তোমালোকক তেনেধৰণে বুজাই দিছোঁ, কিন্তু তোমালোকে আখৰেৰে নিজে লিখিবা আৰু ঘৰত লিখি অকণমান প্ৰেক্টিছ কৰি থাকিবা। স্কুল খুলিলে আমি এইবিলাকৰ বিষয়ে ভালকৈ আলোচনা কৰিম। থেংক ইউ।